এভৰিৱান আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মোৰ এইটো ভিডিঅ লৈ আৰু আজি হল 5 সেপ্টেম্বৰ আৰু আজি এটা আমি জাৰ্নি ষ্টাৰ্ট কৰি আছো আৰু জাৰ্নিটোৰ ডেষ্টিনেশ্যন কি হয় অলমোষ্ট আপোনালোকে টাইটেল আৰু থাম্বনেল চাই ইতিমধ্যে গম পাইছে এতিয়া আমি গৈ আছো দিল্লী Actually, Delhi our main destination নহয় Delhi হৈ পেলাই আমি যাব লাগিব আমাৰ যোনটো ডেষ্টিনেশ্যন হয় এইটো হ'ল হিমাচল প্ৰদেশ মানালী সো ফ্ৰেন্ড বৰ্তমান আমি গুৱাহাটীতে আছো কিছু সময় পিছত গুৱাহাটী নাথাকিম যেহেতু মই গৈ আছো এলজিবি এয়াৰপোৰ্ট আৰু তাত মোৰ ফ্লাইট আছে 3:30 দিল্লীলৈ তো ফ্ৰেন্ডছ বলক ফাৰ্ষ্টলি যাওঁ এলজিবি এয়াৰপোৰ্টলৈ হেল্ল' ফ্ৰেন্ডছ এয়াৰপোৰ্ট পালোঁ এতিয়ালৈকে ভিতৰত যোৱা নাই কিন্তু ভিতৰত যাব সময় হৈ গৈছে যিহেতু আমাৰ বৰ্ডিং পাছৰ কাউণ্টাৰ আধা ঘণ্টা আগতেই খুলিছে সো ফ্ৰেন্ড যদি কেতিয়াবা ফ্লাইটৰ টিকেটখন প্ৰিণ্টেড হাতত নাথাকে একো প্ৰব্লেম নাই ফ্লাইট বুকিং কৰাৰ টাইমত যোনটো মানে ইমেইল আইডি ইউজ কৰিছিলোঁ সেইটো ইমেইল আইডিত থকা ইনফৰ্মেশ্যনখিনি যদিও গেটত আমি শ্ব' কৰোঁ তেতিয়া আমি গেটৰ ভিতৰত সোমাব পাৰিম আৰু সেইখিনি ইনফৰ্মেশ্যনৰ থ্ৰুৰে আমি বৰ্ডিং পাছো ল'ব পাৰিম একো প্ৰব্লেম নাই যিহেতু মই গো এয়াৰলাইন্সৰ ফ্লাইট বুকিং কৰিছিলোঁ তাৰ বাবে মই যাব লাগিব গো এয়াৰৰ কাউণ্টাৰত আৰু সেইটো আছে মোৰ অকণ পিছতেই আছে চ' সেইফালে আমি যাব লাগিব যেতিয়া মই আহিছোঁ বৰ্ডিং পাছৰ কাউণ্টাৰত যোনটো আমাৰ কাউণ্টাৰ নাম্বাৰ ক'ত আছে এইটো 19 চ' ফ্ৰেণ্ড বৰ্ডিং পাছ পাই গ'লোঁ আৰু এপ্ৰক্স 8 years পিছত মই আহিছোঁ এয়াৰপৰ্টত এলজিবি এয়াৰপৰ্টত চ' ভাল লাগি আছে কিবা এটা চ' ফ্ৰেণ্ড আমাৰ মৰমৰ এয়াৰপৰ্টখনত আমি আছোঁ আৰু কিছু সময় তাৰপিছত আমি গৈ পাম দিল্লী আৰু আমাৰ ট্ৰিপটো জাৰ্ণিৰ ডিউৰেশ্যন হ'ল 10 দিন আমি ফাৰ্ষ্ট দিল্লী যাম দিল্লীৰ পৰা হিমাচল যাম চ' আজি ষ্টাৰ্ট হ'ল নেক্সট 13 তাৰিখে খতম হ'ব এইটো টাইমত আমি গোটেইখিনি আমাৰ ইলেক্ট্ৰনিক্স আইটেম গোটেই আমি দি আছোঁ ট্ৰেড আৰু তাৰ পৰা স্কেনিং হ'ব যে কিবা বিপদজনক বস্তু আছে নেকি চ' ফ্ৰেণ্ড গোটেইখিনি প্ৰচেছ কমপ্লিট হৈ গ'ল এতিয়া আমি লাষ্ট প্ৰচেছটোত আছোঁ যোনটো হ'ল আমাৰ এই পিছফালে আমাৰ গেট নম্বৰ আছে 9 এইফালে আমি যাব লাগিব আৰু তাত আমাৰ ৱেইটিং এৰিয়া আছে এইটো গেট পাৰ কৰাৰ পিছত আমি পাম ৱেইটিং এৰিয়া য'ত আমি ৱেইট কৰিব লাগিব যেতিয়ালৈকে আমাৰ ফ্লাইটখনৰ এনাউন্সমেণ্ট নহয় চ' ফ্ৰেণ্ড এনাউন্সমেণ্ট হৈ গ'ল আৰু এতিয়া আমি গেট নম্বৰ 9ৰ ওচৰত ৰখি আছোঁ হ'ল আমাৰ লাইন যোনটো বহুত দীঘলীয়া হয় চ' আমি লাইনত থিয় দি থকা নাই অকণমান বহি আছোঁ আৰামছে যদি লাইনটো খতম হ'ব তেতিয়া আৰামছে ওলাই যাম আৰু ফ্লাইটলৈকে যোৱাৰ দুটা অপশ্যন আছে এটা হ'ল থ্ৰু এৰ'ব্ৰিজ আৰু এটা হ'ল থ্ৰু বাছ ছাৰ্ভিচ আৰু বাছ ছাৰ্ভিচ তেতিয়া প্ৰভাইড কৰে যেতিয়া ফ্লাইটখন দূৰত থোৱা থাকে নিৰ্দিষ্ট এয়াৰলাইনটোৰ ফালৰ পৰা বাছৰ থ্ৰুৰে ফ্লাইটলৈকে লৈ যোৱা হয় আৰু যেতিয়া ফ্লাইটখন এয়াৰপৰ্টৰ বিল্ডিঙৰ ওচৰৰ লগত এটাচ হৈ থাকে তেতিয়া এৰ'ব্ৰিজৰ থ্ৰুৰে ফ্লাইটৰ ভিতৰলৈকে লৈ যোৱা হয় যেনেকৈ আমি এতিয়া আমাৰ তাত ছেকেণ্ড অপশ্যনটো আছে যোনটো হ'ল এৰ'ব্ৰিজ আৰু এৰ'ব্ৰিজৰ থ্ৰুৰে আমি যাম এইখন ফ্লাইটলৈকে গৈ আৰু বহি ভোক লাগি থকাৰ বাবে আমি অৰ্ডাৰ কৰিলোঁ কাপ নুডলছ আৰু ৱৰ্থ ৰুপিজ 200 এইজন এজন মহাপুৰুষ খোৱাত ব্যস্ত আৰামছে খোৱা চ' ফ্ৰেণ্ডছ আৰু দিল্লী পাবলৈ 1 ঘণ্টামান সময় বাকী আছে আৰু ফ্ৰেণ্ডছ এইখন ফ্লাইটৰ টিকেট মই বুক কৰিছিলোঁ ismytrip.com পৰা আৰু ভালেখিনি ডিছকাউণ্ট এভেইল কৰিছিলোঁ যদি আপোনালোকে ismytrip ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকে ইউজ কৰিব পাৰে স্ক্ৰীনত ফ্লাছ হৈ থকা কুপন কোডটো যোনটো ইউজ কৰিলে আপোনালোকে ইনষ্টেণ্ট 500 ডিছকাউণ্ট পাব এজনৰ ওপৰত আৰু যদি আপোনালোকে দুজনে ফ্লাই কৰি আছে তেতিয়াহ'লে
যোনটো মই সেকেন্ড কোড আপলোড কৰিছোঁ মানে স্ক্ৰীনত ফ্লাছ হৈছে সেইটো কোড ইউজ কৰিলে আপোনালোকে দুজনৰ মাজত ইনষ্টেণ্ট 600 ডিছকাউণ্ট এভেইল কৰিব পাৰিব আৰু যোনটো ইনষ্টেণ্টলি পাব সো ফ্ৰেণ্ডছ ফাইনেলি আমি দিল্লী পালোঁ আৰু আমি আমাৰ ফ্লাইট আছিল টাৰ্মিনেল 2ৰ পৰা মানে টাৰ্মিনেল 2 লৈ আমাৰ ফ্লাইট আছিলে আৰু বৰ্তমান আমি আছোঁ টাৰ্মিনেল 2 মানে টাৰ্মিনেল 2 ক'ব গ'লে ইমান এটা ফেচিলিটি থকা টাৰ্মিনেল নহয় যেহেতু ল' কষ্ট কেৰিয়াৰ হয় কিন্তু 2009 টাৰ্মিনেল 2 লাষ্ট মানে টাৰ্মিনেল আছিলে কিন্তু 2010 জুলাই মাহত টাৰ্মিনেল 3 ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া টাৰ্মিনেলৰ এতিয়া মানে দিল্লী ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ টাৰ্মিনেল 3 হৈছে মেইন বেষ্ট টাৰ্মিনেল 3 বহুত ধুনীয়া হয় বহুত বেছি ফেচিলিটি থকা হয় যোনটোৰ ভিডিঅ' মই লাষ্ট ভাগত কমপ্লিট কৰিব পাৰিম যিহেতু মোৰ গুৱাহাটীলৈকে ৰিটাৰ্ণ ফ্লাইট টাৰ্মিনেল 3 পৰা আছে চ' মই তেতিয়া টাৰ্মিনেল 3 ভালদৰে এক্সপ্ল'ৰ কৰিব পাৰিম আৰু লাগেজটো লৈ আমি যাম মেট্ৰ' ষ্টেচনত আৰু তাৰ পৰা বাছ ষ্টেণ্ড ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ মেইন এডভান্টেজ হ'ল যে ইয়াৰে গ্ৰাউণ্ডতে আছে মেট্ৰ' ষ্টেচন এটা সুবিধা যে বেলেগত আমি বিচাৰি মেট্ৰ' ষ্টেচন যাব নালাগে চ' ফ্ৰেণ্ড মই তেতিয়াৰ পৰা মেট্ৰ' ষ্টেচনৰ কথা কৈ আছোঁ আৰু বাছ ষ্টেণ্ডৰ কথা কৈ আছোঁ তাৰ মতলব হ'ল যে আমি আজি দিল্লীত ষ্টে নকৰোঁ আমি আজি ৰাতি মানালীলৈকে ওলাই যাম আৰু বাছৰ টিকেট মই অলৰেডি 1 মান্থ আগতে কাটিছোঁ যোনটো আছে আমাৰ বাছ ষ্টেণ্ড RK আশ্ৰমৰ পৰা বাছ আছে চ' আমি এতিয়া গৈ আছোঁ RK আশ্ৰমলৈ য'ত আমি মেট্ৰ' ইউজ কৰি ফাৰ্ষ্টলি যাম দিল্লীলৈ আৰু RK আশ্ৰম গৈ পাবলৈ আমি 3খন মেট্ৰ' চেঞ্জ কৰিব লাগিব ফাৰ্ষ্টলি এয়াৰপৰ্টৰ পৰা নিউ দিল্লীলৈকে এখন আৰু নিউ দিল্লীৰ পৰা ৰাজীৱ চকলৈকে এখন আৰু ৰাজীৱ চকৰ পৰা RK আশ্ৰম পাই যাম মানে আমি টোটেল 3খন মেট্ৰ' চেঞ্জ কৰাৰ পিছত পাম আমি আমাৰ বাছ ষ্টেণ্ড চ' ফ্ৰেণ্ডছ আমি নিউ দিল্লী পালোঁ নেক্সট মেট্ৰ' লৈ পেলাই যাব লাগিব ৰাজীৱ চক আৰু ৰাজীৱ চকৰ পৰা আৰু এখন মেট্ৰ' চেঞ্জ কৰি যাম আমি RK আশ্ৰম চ' বৰ্তমান নিউ দিল্লীত আছোঁ আৰু নিউ দিল্লীৰ পৰা আমি গৈ আছোঁ নেক্সট মেট্ৰ' ষ্টেচন যোনটো ইয়াতে য়েল্ল' লাইনৰ মেট্ৰ' ধৰিব লাগিব हेलो फ्रेंड्स और हमार बास जार्नी स्टार्ट होल गुड मॉर्निंग फ्रॉम कर्नाल हरियाणात बासखन रखिसे आधा घंटा खाबर कारण रखिसे और डिनार বুলি কৈছে আৰু ডিনাৰৰ টাইম এতিয়া 1:30 বাজিছে ৰাতি আৰু এতিয়া আমি খাবৰ কাৰণে লৈছোঁ এইটো চণ্ডীগড় নোপোৱালৈকে এইখিনি খাই পেলাই আমি যাব লাগিব বাছখনত স্লিপাৰ যোনটো বাছ আছিলে সেইখন চেঞ্জ হোৱাৰ পিছত আমি পালোঁ এইখন বাছ চ' বাছখন ধুনীয়া হয় ৰাতি একচুৱেলি গম পোৱা নাছিলোঁ পুৰা আন্ধাৰ টাইমত উঠিছিলোঁ উঠিব সময় হোৱা নাই গৈ থাকোঁতে মানালী পোৱা নাই এতিয়ালৈকে মানালী নাপাওঁতে এটা প্লেছত ৰখিলে নামটো হ'ল জেৰ'ল নামৰ প্লেচ এটাত ৰখিলে আৰু এইখন হ'ল আমাৰ বাছ আৰু এইখন ৰেষ্টুৰেণ্টত গোটেইবোৰ মানুহ সোমাইছে খাবৰ কাৰণে আমি কিবা কিবি খালোঁ খাই লৈ এতিয়া বাহিৰত থিয় দি আছোঁ তাৰপিছত আকৌ জাৰ্ণিটো ষ্টাৰ্ট হ'ব আৰু অলম'ষ্ট 160 কিলোমিটাৰ আছে আৰু বাছত অৱস্থা টোটেলি বেয়া হৈছে আমাৰ চ' ফ্ৰেণ্ড এইটো হ'ল বিচ ৰিভাৰ মানে ব্যাস নদী বুলি যোনটো আমি শুনিছিলোঁ সৰুতে সেইটো নদী এইটো হয় যোনটো দিল্লীৰ পৰা ষ্টাৰ্ট কৰি পূৰা মানালীলৈকে ৰাস্তাৰ চাইডে চাইডে চলি আছে हेलो फ्रेंड्स तो আমি মানালী পালোঁ আৰু আমাৰ দিল্লীৰ পৰা মানালী পাওঁতে অলম'ষ্ট টাইম লাগিল 17 ঘণ্টা যোনটো কম নহয় বহুত বেছি আৰু চ' ফ্ৰেণ্ডছ টেক্সি মাতিছোঁ এতিয়া মলত যাবৰ বাবে
আৰু টেক্সি লৈ আমি যাম মল ৰোডলৈকে ইয়াৰ পৰা এপ্ৰক্স 1.5 কিলোমিটাৰ মান হয় আৰু এইটো হ'ল মানালীৰ প্ৰাইভেট বাছ ষ্টেণ্ড ইয়াতে চব বাছ আহে একচুৱেলি য'ৰ পৰাই নাহক কিয় ইয়াত বাছবিলাক চব ৰখে আৰু আমি যাওঁতে ইয়াৰ পৰাই বাছ লৈ যাম ফাইনেলি পালোঁ আমাৰ মানালীৰ ৰুম নাই চ' ইমান কষ্টৰ ফলত যদি এইখন বিচনা পাইছোঁ আৰামছে এতিয়া মানে বিচনাখন দেখি শুব মন গৈছে আমাৰ ক্লিন ভাল লাগিছে আৰু ফ্ৰম অ'য়' হয় অ'য়'ৰ পৰা বুকিং কৰা হয় আৰু এইটো ৰুম আমি মাত্ৰ পাইছোঁ 688 ৰুপিছত অনলি ক্লাছিক ৰুম হয় কুইন চাইজ বেড ক্লিন বাথৰুমছ যোনটো বহুত ইম্পৰ্টেণ্ট হয় ৱাল টিভি যোনটো দৰকাৰ নাই আমাক চোৱাটো নাযায় আৰু উইণ্ড'জৰ পৰা ডাইৰেক্টলি আমি মলত চাব পাৰি আছোঁ এইটো সেইটোৱে মলত য'ত ভেহিকেল এলাও নাই জাষ্ট এলাও আছে ইমাৰ্জেঞ্চি ভেহিকেল আৰু মানুহে অকল খোজকাঢ়িব পাৰি ইয়াত চ' ফ্ৰেণ্ডছ মানালী আহি পালোঁ আৰু এইটো ভিডিঅ' মই ইয়াতে সমাপ্ত কৰি আছোঁ নেক্সট ভিডিঅ' হ'ব আমি ৰটাং যাম অহাকালি চ' নেক্সট ভিডিঅ' ৰটাং পাছৰ ভিডিঅ' জাৰ্ণিটোত শ্ব' কৰিম আই হোপ মই ভালদৰে এটা জাৰ্ণি দেখাব পাৰিম আপোনালোকক ৰটাং পাছৰ যদি ভাল লাগিছে ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইব বাটনটো টিপিব নাপাহৰিব আৰু লগত থকা বেল আইকনটোত ক্লিক কৰিব নাপাহৰিব যাতে মই আপলোড কৰা ভিডিঅ' লগালগ আপোনাৰ লগতে প্ৰথমতে গৈ পায়